ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 6ৰ বিজ্ঞানৰ 4 নং পাঠ দ্ৰব্যৰ পৃথকীকৰণ পাঠটিৰ অনুশীলনসমূহ এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো হৈছে মিশ্ৰণত থকা উপাদানসমূহ পৃথক কৰা কিয় প্ৰয়োজন? দুটা উদাহৰণ দিয়া। প্ৰশ্নটোৰ উত্তৰটো হৈছে মিশ্ৰণত থকা উপাদানসমূহ পৃথক কৰা প্ৰয়োজন কাৰণ ক. আমাৰ ব্যৱহাৰৰ উপযোগী হ'বৰ বাবে কোনো এটা মিশ্ৰণত মিহলি হৈ থকা ক্ষতিকাৰক বা ব্যৱহাৰৰ অনুপযোগী দ্ৰব্যবোৰ পৃথক কৰা হয়, যেনে চাউলৰ পৰা শিলগুটি পৃথকীকৰণ। খ. এটা মিশ্ৰণত থকা ভিন ভিন ব্যৱহাৰৰ উপযোগী বস্তুবোৰ পৃথকীকৰণৰ বাবে উপাদানসমূহ পৃথক কৰা প্ৰয়োজন, যেনে শিল-বালি মিশ্ৰণৰ পৰা শিল আৰু বালি পৃথকীকৰণ। অনুশীলনীৰ 2 নং প্ৰশ্নটো হৈছে জৰা প্ৰক্ৰিয়া কি? এই প্ৰক্ৰিয়াটো কিহত প্ৰয়োগ হয়? প্ৰশ্নটোৰ উত্তৰটো হৈছে এটা মিশ্ৰণত থকা গধুৰ আৰু পাতল উপাদানসমূহ বতাহ বা বায়ুৰ সোঁত বলাই পৃথক কৰা পদ্ধতিটোক জৰা প্ৰক্ৰিয়া বুলি কোৱা হয়। এই প্ৰক্ৰিয়াটো সাধাৰণতে খেতিয়কে শস্যৰ গধুৰ গুটি বা বীজৰ পৰা পাতল চুকুৰা বা বাকলি পৃথক কৰিবলৈ প্ৰয়োগ কৰে। অনুশীলনীৰ 3 নং প্ৰশ্নটো হৈছে দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে তোমালোকে কেনেকৈ পৃথক কৰিবা? তাৰ উত্তৰটো হৈছে দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে অৱক্ষেপণ আৰু আশ্ৰাবণ প্ৰক্ৰিয়াৰে পৃথক কৰিম। এতিয়া অনুশীলনী 4 নং প্ৰশ্নটো হৈছে চালনীৰে চলা প্ৰক্ৰিয়া কি? ইয়াক কিহত প্ৰয়োগ কৰা হয়? প্ৰশ্নটোৰ উত্তৰটো হৈছে এটা মিশ্ৰণত থকা ভিন ভিন আকৃতিৰ উপাদানবোৰ পৃথক কৰা পদ্ধতিটোকে চালনীৰে চলা প্ৰক্ৰিয়া বুলি কোৱা হয়। ঘৰ নিৰ্মাণ কাৰ্যত বালিৰ পৰা শিলগুটি আদি পৃথক কৰিবলৈ চালনীৰে চলা প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়। এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে বালি আৰু পানী ইহঁতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিবা? উত্তৰটো হৈছে বালি আৰু পানী মিশ্ৰণটোক কোনো এটা পাত্ৰ বা গিলাচত লৈ অলপ সময় গিলাচ বা পাত্ৰটো লৰচৰ নকৰাকৈ থাকিব দিলে দেখা যাব যে কিছু পৰিমাণৰ মাটি বা বালি পানীৰ তলত পোত খাইছে। এতিয়া গিলাচ বা পাত্ৰটো পেলনীয়াকৈ ধৰি লৈ গিলাচৰ ওপৰৰ পানীখিনি আন এটা পাত্ৰত বৈ যাব দিলে দ্বিতীয় পাত্ৰৰ পানীত বালি মিহলি হৈ নাথাকিব। এনেদৰে বালি আৰু পানীক ইহঁতৰ মিশ্ৰণৰ পৰা পৃথক কৰা হয়। এতিয়া অনুশীলনীৰ 6 নং প্ৰশ্নটো হৈছে আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱনে? যদি সম্ভৱ তেনেহ'লে কেনেকৈ পৃথক কৰিবা? উত্তৰটো হৈছে আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱ। আমি আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি মিশ্ৰণটো চালনীৰে চালিলে আটা গুড়িবোৰ চালনী বিন্ধাৰে সৰকি পৰিব আৰু চেনিবোৰ চালনীৰ ওপৰত ৰৈ যাব। এতিয়া 7 নং প্ৰশ্নটো হৈছে বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা? উত্তৰটো হৈছে বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী পাবৰ বাবে চেপন কাগজ ব্যৱহাৰ কৰা হয়। প্ৰথমে
ছেকণ্ড কাগজখন ভাঁজ দি শংকু আকৃতি কৰা হয় আৰু এটা চুপিত টানকৈ লগাই লোৱা হয়। ইয়াৰ পাছত মিশ্ৰণখিনি ছেকণ্ড কাগজখনত ঢালি দিয়া হয়। তেতিয়া মিশ্ৰণটোত থকা অশুদ্ধিসমূহ কণ কাগজত ৰৈ যায়। এনেদৰে বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী পাব পাৰি। এতিয়া ৮ নং প্ৰশ্নটো হৈছে খালী ঠাই পূৰ কৰা। তাৰে প্ৰথমটো হৈছে ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক ডেছ বোলা হয়। তাৰ উত্তৰটো হৈছে মৰণা মৰা। এতিয়া খ নম্বৰটো হৈছে গাখীৰ উতলাই ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয়, তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায়। গাখীৰৰ পৰা সৰ পৃথক কৰাটো বেছ এটা উদাহৰণ। তাৰ উত্তৰটো হৈছে পৰিস্ৰাৱনৰ এটা উদাহৰণ। এতিয়া গ নম্বৰটো হৈছে সাগৰৰ পানীৰ পৰা নিমখ ডেছ প্ৰক্ৰিয়াৰে আহৰণ কৰা হয়। উত্তৰটো হৈছে বাষ্পীভৱন। এতিয়া ঘটো হৈছে বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত অশুদ্ধিবোৰ তলিত গোট খালে। ওপৰৰ পৰিষ্কাৰ পানীখিনি পাছত বাকি দিয়া হ'ল। এই ক্ষেত্ৰত প্ৰয়োগ হোৱা পৃথকীকৰণৰ প্ৰক্ৰিয়াটোক ডেছ বোলা হয়। তাৰ উত্তৰটো হৈছে আশ্ৰাবণ। এতিয়া ৯ নং প্ৰশ্নটো হৈছে শুদ্ধ নে অশুদ্ধ আমি বাছি উলিয়াব লাগে। তাৰে প্ৰথমটো হৈছে কটো হৈছে গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিস্ৰাৱনৰ দ্বাৰা পৃথক কৰিব পাৰি। তাৰ উত্তৰটো হৈছে শুদ্ধ, কাৰণ গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিস্ৰাৱনৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। খটো হৈছে নিমখ আৰু চেনিৰ গুড়িৰ মিশ্ৰণ জৰা প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। তাৰ উত্তৰটো হৈছে অশুদ্ধ, কাৰণ নিমখ আৰু চেনিৰ গুড়িৰ মিশ্ৰণ জৰা প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। এতিয়া গটো হৈছে চাহৰ পৰা চেনি পৰিস্ৰাৱনৰ দ্বাৰা পৃথক কৰিব পাৰি। ইয়াৰ উত্তৰটো হৈছে অশুদ্ধ, কাৰণ চাহৰ পৰা চেনি পৰিস্ৰাৱনৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। এতিয়া ঘটো হৈছে শস্য আৰু ইয়াৰ বাকলি নিষ্কাশন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। ইয়াৰ উত্তৰটো হৈছে অশুদ্ধ, কাৰণ আশ্ৰাবণ প্ৰক্ৰিয়াৰ দ্বাৰা শস্য আৰু ইয়াৰ বাকলি পৃথক কৰিব নোৱাৰি। এতিয়া প্ৰাপ্তিৰ অনুশীলনী শেষৰটো তথা 10 নং প্ৰশ্নটো হৈছে পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি নেমুৰ চৰ্বত প্ৰস্তুত কৰা হয়। তোমালোকে এই চৰ্বত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলাবলৈ বিচাৰিছা। চেনিখিনি দ্ৰৱীভূত কৰাৰ আগত নে পাছত বৰফখিনি দিয়া উচিত? কোনটো ক্ষেত্ৰত পানী বেছি চেনি দ্ৰৱীভূত কৰা সম্ভৱ হ'ব? ইয়াৰ উত্তৰটো হৈছে নেমুৰ ৰস আৰু চেনি মিশ্ৰিত চৰ্বতত চেনিখিনি দ্ৰৱীভূত কৰাৰ পাছত বৰফখিনি দিয়া উচিত। বৰফ দিয়া চৰ্বতত চেনি দ্ৰৱীভূত কৰাটো সহজ নহয়, কিয়নো উষ্ণতা কম হ'লে দ্ৰৱীভৱন কম পৰিমাণে হয়। সেয়েহে যদি চেনি দ্ৰৱীভূত হোৱাৰ আগতে বৰফ মিহলোৱা হয়, তেতিয়া চেনিখিনি কম পৰিমাণে চৰ্বতত দ্ৰৱীভূত হ'ব। ইয়াৰ লগতে এতিয়া এই পাঠটিৰ অনুশীলনী আমাৰ প্ৰশ্নোত্তৰখিনি শেষ হৈছে। ধন্যবাদ।